ক্ৰাইম কৰ্মীৰ ওপৰত অব্যাহত আছে নিৰ্যাতন এইবাৰ বিজেপি কৰ্মী সমৰ্থকৰ নিৰ্যাতনৰ পৰা হাৰি যোৱা নাই গৰ্ভৱতী মহিলাও শেহতীয়াকৈ দুগৰাকী গৰ্ভৱতী মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে হাতে লাগছে মাথাত লাগছে জায়গাতে লাগছে ডাক্তার দেখাইছি অন্ধকারে সার তো চিনতে পারছি না বিজেপি কৰ্মীৰ গণ আক্ৰমণৰ সন্মুখীন হোৱা গৰ্ভৱতী মহিলা দুগৰাকী হ'ল চাৰামণি আৰু চাকামণি গৌৰ এই অভিযোগ উত্থাপন কৰিছে চিপিআইএমৰ সাংসদ জিতেন্দ্ৰ চৌধুৰীয়ে ঢালাই জিলাৰ কমলপুৰ মহকুমাত গৰ্ভৱতী মহিলা দুগৰাকীৰ ওপৰত বিজেপি কৰ্মীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে 6 তারিখের এই বিজেপির তাণ্ডব বাহিনী মধ্যরাতে দল বলে সেখানে গিয়ে অন্তঃসত্ত্বা মহিলা আক্রমণ করেছে 2 মাসের বাচ্চা পেটে ছিল তার পেটে লাথি মেরেছে হাতে আঘাত করেছে তার স্বামীকে মেরেছে এরকম একটা নৃশংসতা পাশবিক ঘটনা সেখানে হয়েছে এই আক্ৰমণত এগৰাকী মহিলাৰ গৰ্ভপাত হয় বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে জিতেন্দ্ৰ চৌধুৰীয়ে অধিক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত আৰক্ষীৰ কাষ চপা নাই দুৰ্ভগীয়া মহিলা দুগৰাকী এই ঘটনা এতিয়া ত্ৰিপুৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ইফালে বিজেপিয়ে অস্বীকাৰ কৰিছে সাংসদ জিতেন্দ্ৰ চৌধুৰীৰ অভিযোগ